আৰু খুনলাই দুজন ভাই ককাই আৰু খুনলাই 7 নম্বৰ ল'ৰা চাউলুং চুকাফা তিনিও ভৈয়ামলৈ বুলি আহিছিলে কিন্তু আহি য'ত মুংৰি মুংৰা। হেল্ল' হাই ফ্ৰেণ্ড, মই দেৱজিৎ লিগিৰা, আপোনালোকে চাই আছে গৌল আছাম DM গ্ৰুপ। আজি মই অসমৰ ছেকেণ্ড ৰাজধানী হাবুঙত উপস্থিত হৈছোঁ। এই হাবুঙৰ বিষয়ে আপোনালোকক দেখুৱাম আৰু হাবুঙৰ বিষয়ে মন্দিৰৰ যিজন পূজাৰী আছে তেওঁৰ হতুৱাই আপোনালোকক দেখুৱাই দিম আৰু সেই মন্দিৰৰ পূজাৰীজনে আপোনালোকক টোটেল কথা জনাই দিব। ভিডিঅ'টো চোৱাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমাৰ এই চেনেলটো নতুনকৈ কৰা হৈছে। অসমৰ উন্নতি অৰ্থে অসমত যিসকল নিবনুৱা আছে তেওঁলোকক মই যিমান পাৰোঁ বিজনেছ ৰিলেটেডত টিপছ দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টো চোৱাৰ আগত একবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক। তাৰ উপৰিও আজি হাবুঙৰ বিষয়ে মই আপোনালোকক সবিশেষ জনাম আৰু দেখুৱামো। যদি আপোনালোকে হাবুং আহিব বিচাৰে ইয়াৰ তলত লিংক আৰু ডিছক্ৰিপশ্যনত মই এড্ৰেছটো দি দিম। তাৰ উপৰিও পূজাৰীজনীৰ হতুৱাই আপোনাৰ ফোন নাম্বাৰ এড্ৰেছটো পোৱাই দিম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইষাৰমান কথা ক'ব, গতিকে আপোনালোকে ধ্যান দিব। খুনলুং আৰু খুনলাই দুজন ভাই ককাই আৰু খুনলাই 7 নম্বৰ ল'ৰা চাউলুং চুকাফা তিনিও ভৈয়ামলৈ বুলি আহিছিলে কিন্তু আহি য'ত মুংৰি মুংৰাম মুংমাও, এই মুংমাওতে তেওঁলোকে খুনলুং খুনলাই চুকাফাক ক'লে যে বোপা আমি ভৈয়ামলৈ নাযাওঁগৈ, আমি ইয়াৰ পৰা উভতি যাম, তুমি কিন্তু ভৈয়ামলৈ যাবগৈ লাগিব আৰু ভৈয়ামলৈ যাবলৈ তোমাক আমি লগত 9000 সৈন্য সামন্ত দিম আৰু তোমাক মঙল পাতি চাই সহায় কৰিবৰ কাৰণে 3জন পণ্ডিত দিম, যি পণ্ডিতকেইজন হৈছে মচাম মচাই মপলং। এই 3 পুৰোহিতক তোমাৰ লগত দিম আৰু তুমি ভৈয়ামলৈ গৈ তাত কেইটামান খিলিঞ্জীয়া জাতি আছে, এই জাতিকেইটা তুমি কেতিয়াও যুদ্ধ নকৰিবা, তেওঁলোকৰ লগত মৰমেৰে মোকামিলাৰে মিলামিচাৰে তুমি বৰ অসম গঢ়িবা, অৰ্থাৎ মুংডুম চুনখাম গঢ়িবা। এই বুলি কৈ জাতিকেইটাৰ নামো কৈ দিছে যে বড়ো, মিচিং, কছাৰী, চিংফু, অকা, জফলা, তিৱা, মিৰি, মিচিমি, নগা আৰু চুতীয়া এই জাতিকেইটা আছে। এই জাতিকেইটাৰ লগত তুমি যুদ্ধ নকৰিবা, তেওঁলোকৰ লগত মৰমেৰে আঁকোৱালি লৈ বৰ অসম গঢ়িবা, এই বুলি কৈ পঠিয়াই দিলে। আৰু আহি তেতিয়া তেওঁলোকে এটা পৰ্বতত উঠিলে। পৰ্বতটোৰ নাম আছিলে দৈকাং পৰ্বত আৰু সেই দৈকাং পৰ্বততে উঠি চাৰিওফালে চাইছিলে ভৈয়ামলৈ কোনফালে যাব পাৰি, কোনোফালে পথ পোৱা নাছিল। তেতিয়া চুকাফাই লগত অনা কুকুৰাটোকে পণ্ডিতসকললৈ ঠেলি দিলে যে এই কাইটো পাচি গৈ আপোনালোকে মোক গতিপথ দেখুৱাব লাগে। আৰু তেতিয়া পণ্ডিতসকলে পূজা আৰম্ভ কৰিলে, কাই পাচি কৰিলে, কৰাৰ পাছত পথটো দেখা পালে। কিন্তু পৰ্বতটোৰ নামটো সলনি হ'ল। কি কাৰণে হ'ল? কাই মানে টাই ভাষাত কুকুৰা, পাত মানে বলি দিয়া, গতিকে বলি দি মঙল চোৱাৰ কাৰণে পৰ্বতটোৰ নাম হ'ল পাতকাই পৰ্বত। তাৰ পাছতে তেওঁলোকে আহি এই জেগাডোখৰ পালেহি। ইয়াতে আহি দেখিলে যে যথেষ্ট এডোখৰ ওখ আৰু বহল ঠাই, গতিকে ওখ আৰু বহল ঠাইটো টাই ভাষাত হা বুলি কয় আৰু চাৰিওফালে দ ঠাই আছে, দখিনিক টাই ভাষাত বুং বুলি কয়, গতিকে নামটো হ'ল হাবুং। গতিকে এই হাবুঙৰ যিখিনি ওখ ঠাই, এই ওখ ঠাইখিনিকে 4 বাউণ্ডেৰী গড় মাৰো বুলি প্ৰায় 285 বিঘা মাটি 4 বাউণ্ডেৰী গড় মাৰিলে, ভিতৰত এটা সৰু গড় মাৰিলে, মাৰি বৰ্তমান মন্দিৰটো য'ত বনি আছে সেই তাতেই তেওঁ সেই ভেটিটো তেওঁ উঠাই লৈ বহিয়াতে এটা বস্তু দিছিলে, চুমদেউ নামৰ বিগ্ৰহ দিছিলে যে তুমি য'তেই চিতাপি ল'বা তাতেই এই দেওক পূজা কৰিবা বুলি চুমদেউ নামৰ বিগ্ৰহ দিছিলে। আৰু সেই বিগ্ৰহকে বহুৱাই লৈ পূজা পাতল কৰিছিলে আৰু 10,000 সৈন্য সামন্তই ক'ত গা ধুব বুলি চিন্তা কৰি বাওঁফালে এটা গা ধোৱা পুখুৰী খান্দিছিলে। আজিকালি সেই পুখুৰীটো কালিকা লগা পুখুৰী হিচাপে খ্যাত হৈছে, যিহেতু পুখুৰীটো ফাগুন চ'তত পানী শুকাই যায়। তাৰ কাৰণে কমিটিয়ে সংৰক্ষণ কৰোঁ বুলি JCB নিছিলে 9 দিন, কিন্তু কোনোদিনে ওচৰলৈ নিব নোৱাৰিলে। আধা পথতে JCB বন্ধ হৈ যায় আৰু বেছি চেষ্টা কৰিলে ড্ৰাইভাৰটো হাত ভৰি অকামিলা হৈ যায়। তাৰ কাৰণে পুখুৰীটো খান্দিব নোৱাৰিলে আৰু তাৰ কাৰণে পুখুৰীটো মানে কালিকা লগা পুখুৰী বুলি খ্যাত হৈছে। তাৰ পাছতে 3জন পুৰোহিতৰ এজনৰ মৃত্যু হ'ল। মৃত্যু হোৱাত আহোমৰ এটা নিয়ম আছে যে শৱটো ধুই পখালিহে বাকচত ভৰাই মৈদাম দিয়ে। তাৰ কাৰণে সোঁফালে এটা হৰদোৱা পুখুৰী খান্দিলে আৰু পাৰতে মৈদাম দিলে। আৰু এই মন্দিৰৰ নিচেই কাষতে এটা নাট খান্দিছিলে, পাটনাত পানী খাবৰ কাৰণে। সেই নাটটো আজি 30 বছৰ আগলৈকে ওলাই আছিল, তাৰপাছত কিন্তু তল গ'ল। এনেকৈ তেওঁ 3 বছৰ কাল মাত্ৰ আছিল, অতিবাহিত কৰি আছিল ইয়াতে। তেনেকুৱাতে ব্ৰহ্মপুত্ৰৰ বানপানীয়ে চাৰিওফালে তাণ্ডৱ লীলাৰ সৃষ্টি কৰিলে। তেতিয়া তেওঁ ইয়াত ৰাজধানী পতা সমীচীন নহ'ব বুলি ভাবি চৰাইদেউ শিৱসাগৰ পালেগৈ, পাই চৰাইদেউত ৰাজধানী পাতিলে। তাৰ পাছতেই এজন মানুহে হাবুং ক'ত আছে বিচাৰি ফুৰিছিলে। তেওঁৰ নাম হ'ল মানচাও নগেন হাজৰিকা। তেখেত গুৱাহাটী মূলাগৰ পথত ঘৰ। তেখেতে ধেমাজিলৈ আহিছিলে। তেখেতে অতিৰিক্ত উপায়ুক্ত হিচাপে ধেমাজিলৈ আহিছিলে। আহি ইয়াতে গম পালে যে পশ্চিম ধেমাজি বৰাজু অঞ্চলত এনেকুৱা এখন জেগা আছে। তেতিয়া তেওঁ এখন জিপচি আনি ইয়াতে বাগডখা মহতিয়াই ফুৰিছিলে। তেতিয়া আমি ওচৰলৈ চাপি আহি সুধিছিলোঁ যে আপুনি কিয় বাগডখা মহতিয়াই ফুৰিছে? তেতিয়া তেওঁ কৈছিলে যে এইখন চাউলুং চুকাফাই পতা দ্বিতীয় ৰাজধানী হাবুং,
গতিকে সেই ওখ ভেটিটোত তাত লাই খুঁটা পুতিব লাগিব, তাত মন্দিৰ সাজিব লাগিব, ৰেন বনাব লাগিব, এনেকৈ বুলি কৈছিলে। তাৰপাছতে আমাক ক'লে যে আপোনালোকৰ গাঁৱৰ এজন মুখিয়াল মানুহৰ নাম কওক, মই তেখেতক এটা দায়িত্ব দিম। তেতিয়া আছিলে 1990 চন। তেতিয়া আমাৰ গাঁৱৰ এজন মানচাও ৰণেশ্বৰ ফুকন বুলি কয় মানুহ এজনক লগ খুৱাই দিলোঁ, তেখেতক দায়িত্ব দিলে আৰু তেখেতে আমাৰ লখিমপুৰ, ধেমাজি, ঘিলামৰা, ঢকুৱা, মাছখোৱা, মুষ্টিমীয় কিছুমান আহোম মানুহ মাতি দিলে। মতাৰ পাছত সকলো মানুহ ইয়াতে গোট খালে। গোট খাই আমাৰ উত্তৰপাত এজনী পুৰোহিত আছিলে দামচাও নবীন বৰগোহাঁই, তেওঁ ঘৰ ধেমাজি হাতীগড়, তেখেতক লৈ আনিছে, আনি তেওঁ মন্ত্ৰপাঠ কৰিছে। আৰু যিজন মিস্ত্ৰীয়ে গাঁতটো খান্দিছিলে সেই গাঁতটো খান্দোতে যি মিস্ত্ৰীজনৰ বুঢ়াঙুলিটো কাটি তাত তেজ গৈছে, কাঁইটো পাচি কৰি তাত তেজটো দিছে, আহোমৰ পিয়ৰ লোক লাও বাকি দিছে, মৃদঙৰ ঘাট মাৰি খুঁটাটো বহুৱাই দিছে। বহুৱাই দিয়াৰ পাছত সকলোৱে মাটি দি পোতা হ'ল। পোতাৰ পাছতেই এখন গামোচা নগেন হাজৰিকাই মেৰিয়াই দিছিলে। মেৰিয়াই দিওঁতে ধাৰ ধৰ কৰি বৰষুণ আহিলে। বৰষুণ অহাত মানুহবিলাক ইয়াত ক'ত থাকিব? ওচৰতে এখন ৰাজগড় এম ই স্কুল আছিলে, তালৈ মানুহবিলাক দৌৰি গৈছিলে, তাতে মিটিং কৰিছিলে। কৰি থাকোঁতেই বাহিৰত ল'ৰাবিলাকে চিঞৰি ক'লে যে সেই ভলগা বাঁহৰ খুঁটাটোৰ ওপৰত এজন মানুহ বহিলে। তেতিয়া আমি সকলোৱে ওলাই চালোঁ, দেখিলোঁ হয় যে সম্পূৰ্ণ মুগাৰ ড্ৰেছ পিন্ধি মূৰতে পাগুৰি মাৰি মানুহ এজন বহিলে। তেতিয়া আমি সকলো মানুহ দৌৰি আহিলোঁ ইয়ালৈ। দৌৰি আহোঁতে পৃথিৱীখন আন্ধাৰ হ'ল। কিয় আন্ধাৰ হ'ল বুলি ওপৰলৈ চাওঁতে দেখিছিলোঁ যে লক্ষ লক্ষ কোটি কোটি জীয়া আহিছিলে। সেই জীয়াবিলাকে সূৰ্যৰ পোহৰটো ঢাকি দিছিলে। আৰু জীয়াবিলাকে আগত পালে প্ৰায় ভলগা বাঁহৰ খুঁটাটো 3 পাক ঘূৰি শিৱসাগৰ ফালে গুচি গ'ল আৰু মানুহজন নাইকিয়া হ'ল। সেয়া আছিলে প্ৰথম দিন। তাৰপাছতে নগেন হাজৰিকাই শলক কাঠৰ 8 টুকুৰা আনি দিছিলে। সেই 8 টুকুৰাৰে আমি বুঢ়া ভকত চাপৰি, বৰা যোৱা গাঁৱৰ এনেকৈ স্থানীয় নিবাসী ৰাইজে মানে মন্দিৰটো সাজি তৈয়াৰ কৰি লোৱা হ'ল। চাউল চেনিটো বনাই লোৱা হ'ল। বনোৱাৰ পাছৰে পৰা সম্পূৰ্ণ টাই ভাষাৰে মাংগলিক কৰ্ম আৰম্ভ হ'ল। তেতিয়া ইয়াতে বহুজন পুৰোহিতে কৰি তেওঁলোকৰ অৱসানো ঘটিলে। তাৰপাছতে আমিও আহি পালোঁহি আৰু আজিৰ পৰা প্ৰায় ময়ো 28 বছৰ দিন এই হাবুঙতে পুৰোহিত কৰি আছোঁ। আৰু এনেকৈ কৰি থাকোঁতে তেতিয়া দিনত পূজাটো খুব কম, 2-এটা হয়। কিন্তু আজিৰ পৰা 4 বছৰ আগত 16 চনত সৰ্বানন্দ সোণোৱালে এটা মেডাম মেফিত হেলিকপ্টাৰ লৈ আহিছিলে। আহোঁতে তেওঁ মনতে কি অহংকাৰ কৰিলে আমি নাজানো। যাবৰ সময়ত তেওঁ হেলিকপ্টাৰখন আমাৰ ফুৰাই ধৰি ৰাখিলে। প্ৰায় 7 বাৰ আপ এণ্ড ডাউন হ'ল। বহুত ওপৰলৈকে যায়, মাটিত আকৌ তললৈ আহে, মাটিটো নপৰে, এনেকুৱা আপ ডাউন হৈ থাকিলে। তেতিয়া জিলাৰ ডিচিয়ে আমাক ভিতৰত আহি খবৰ দিছিলে। আমি তালৈ এই নামজাৰি ঘটিটো ধৰি দৌৰি গৈছিলোঁ আৰু দৌৰি গৈ তাত সম্পূৰ্ণ ধ্যান কৰি যেতিয়া ঘটিটো বা চাটুককৈ চিতাত মাৰি দিলোঁ আৰু মাৰি দিয়াৰ লগে লগে হেলিকপ্টাৰ ভাটুংকৈ উৰি যাবলৈ সক্ষম হৈছিলে। আৰু ঠিক সন্ধ্যাৰ সময়ত আকৌ সৰ্বানন্দ সোণোৱালে কৈছে যে মই ষ্টেজত 2 কোটি টকা দিম বুলি কৈছিলোঁ। মই ভালে কুশলে পালোঁহি, এতিয়া 2 কোটি নহয় 3 কোটি দিম বুলি ক'লে। গতিকে এই কাহিনীটো মানে নিউজ লাইভ, DYC এনেকুৱা চেনেলবিলাকে বিশ্বৰ টিভিবিলাকত দেখুৱাই আছিলে দিনৰ দিনটো কাহিনীটো। আৰু তাকেই সমস্ত ৰাইজে দেখা পায়। তেতিয়াৰ পৰাই হাবুঙৰ ভক্তৰ প্ৰব্ৰজন বৃদ্ধি পালে। গতিকে হাবুঙৰ চমু ইতিবৃত্তি ইমানেই। আপোনাৰ এই এড্ৰেছটো কৈ দিয়ক, যদি হাবুং আহিব বিচাৰে ফ্ৰেণ্ডসকলে। মোৰ নাম এড্ৰেছটো কৈ হয় দিয়ক, মানে গাঁও। মচাও প্ৰশান্ত ফুকন, গাঁও বৰাজোহা, ফোন নম্বৰ 6007106333। ঠিক আছে হ'ব দিয়ক। গতিকে এই হাবুঙৰে এজন আমি কমিটি দাদাক লগ পাইছোঁ। কমিটি দাদাজনে উক্ত এড্ৰেছটো জনাই দিব আৰু হাবুঙৰ বিষয়ে আপোনালোকক জনাই দিব। গতিকে যদি আপোনালোকে হাবুং আহিব বিচাৰে, যদি আপোনালোকে ক'ৰবাত হেৰাই যায় বা আপোনালোকে জানিব বিচাৰে এই দাদাজনৰ ৰাস্তা পদূলিৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, এই দাদাজনক লগ কৰিব আৰু দাদাজনে ইতিমধ্যে এড্ৰেছটো কৈ দিব আৰু ফোন নাম্বাৰটো জনাই দিব। অ'কে, মই হাবুঙৰে হয়, গেটৰ ওচৰতে মোৰ ঘৰ। আৰু কমিটি কৰ্মকৰ্তা হিচাপে ৰাইজক সহানুভূতি দেখাওঁ কেতিয়াবা। মোৰ ফোন নাম্বাৰটো আপোনালোকে লৈ লওক, 9365420205, নীলমণি হাবুং। আপোনালোকে নেটত দিলেও পাই যাব। আপোনালোকে যদি নেটতো চাৰ্চ কৰে হাবুঙৰ বিষয়ে, এজন দাদাই মানে ইয়াত চোৱা চিতা কৰে, মানে কমিটিৰে মানুহ হয়, চোৱা চিতা কৰে বুলিয়ে কৈছোঁ। আৰু যদি আপোনালোকে যদি আহিব বিচাৰে হাবুঙৰ বিষয়ে বা জানিব বিচাৰে বা ৰাস্তা পদূলিৰ বিষয়েও জানিব বিচাৰে, এই দাদাজনৰ লগত কণ্টেক্ট কৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ জয় অসম।